মক ভোটিং কৰিলে আৰু বাইক লৈ আহিছে আপুনি খুব সুন্দৰকৈ কেনেকুৱা মই কলনীৰ ভিতৰৰ পৰা কিন্তু লক্ষণীয়ভাৱে আপোনাৰ মূৰত হেলমেট সেইটোৱেতো মই কলনীৰ ভিতৰতে আহিলোঁ যে 1 কিলোমিটাৰ হেলমেটটো মই নানিলোঁ কলনীৰ ভিতৰতে কলনীৰ ভিতৰত কিন্তু বাইক চলালে হেলমেট পিন্ধিব লাগে নিয়ম খালি খৰ হ'ল মটৰচাইকেলখনৰ মানে গাড়ীখনৰ মানে প্ৰায় চকা চেঞ্জ হ'ল যে আমাৰ টাইমত পাব লাগে জনপ্ৰতিনিধিয়ে যদি ধৰণৰ ভুল কৰে তেতিয়াহ'লে মই মানে বাহিৰত ওলোৱা নাই কলনীৰ ভিতৰতে আছোঁ কলনীৰ ভিতৰত হ'লেও পিন্ধিব লাগে তথাপি আজি ব্যতিক্ৰমী ৰূপত কলনীৰ ভিতৰতে আহি গ'লোঁ আপোনাক আজি প্ৰথমবাৰ দেখিছোঁ আমি হয় নাই মই মটৰচাইকেল চলাওঁৱে প্ৰায় হেলমেট সদায় থাকে এই মুহূৰ্ততে আমাৰ মুখ তোলাৰ কাৰণে টাইমটো মটৰচাইকেল চলাই ভাল পায় নাই মটৰচাইকেল ভাল লাগে আৰু কেতিয়াবা লং ড্ৰাইভত বা এনেকৈ বাইক লৈ ক'ৰবাত আগতে বহুত মটৰচাইকেল চলাই সংগঠন কৰিছিলোঁ বিধায়কৰ আগতে কিন্তু অত্যাধুনিক এখন মটৰচাইকেল আপোনাৰ বয়সৰ লগত নিমিলে আচলতে ভাল লাগে চলাই আৰু ল'ৰা মানে এইবিলাক চলাই আমিও কেতিয়াবা বাহিৰত গ'লে ভাল লাগে আপোনাৰ ল'ৰা নেকি হয় ল'ৰাই কলেজলৈ যোৱা কেতিয়াবা যায় এতিয়া নাই মই আচলতে ব্যৱহাৰ কৰিছোঁ কেতিয়াবা বজাৰ চজাৰ কৰা ঠিক আছে থেংক ইউ আছিলে মানে ভিতৰলৈ যাবলৈ হ'লে আকৌ এখন আছে